নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কেনে আছে? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আৰু আজি 24 নৱেম্বৰ দিনটো আমি লাচিত দিৱস হিচাপে পালন কৰোঁ। আৰু মই এতিয়া ৰেডি হৈ আহিছোঁ। আমাৰ শিৱসাগৰ জুনিয়ৰ কলেজত লাচিত দিৱস পালন কৰা হৈছে। আৰু কেনেদৰে আয়োজন কৰিছে মই সকলোবোৰ আপোনালোকক প্ৰথমৰ পৰা দেখাই যাম। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ পিছলৈকে চাই যাব। ধন্যবাদ। Destino Guru, our principal member. Dixita Kumari Guru. দ্বিতীয় পুৰস্কাৰ লাভ কৰি আমন্ত্ৰণ জনাইছো। আৰু মঞ্চলৈ আমন্ত্ৰণ জনাইছো বিজি পৌৰ ছাৰক। বঁটা প্ৰদান কৰিছে আমাৰ বিজি বৰুৱা ছাৰে। বঁটা প্ৰদান কৰিব তাপস বৰগোহাঁই ছাৰে। সচিত্ৰ নয়ন বৰুৱা। বঁটা প্ৰদান কৰিবলৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো অম্লানজ্যোতি শৰ্মা ছাৰক। বঁটা প্ৰদান কৰিব কিশোৰ বৰুৱা ছাৰে। দ্বিতীয় স্থান দৃষ্টিমা গগৈক আমন্ত্ৰণ জনাইছো।
কণ্টেম্পৰেৰী স্পীচ আকস্মিক বক্তৃতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰিছে অদিতি বৰা। তৃতীয় পুৰস্কাৰ লাভ কৰিছে যদুমণি দাস। আৰু তৃতীয় পুৰস্কাৰ লাভ কৰিছে যুটীয়াভাৱে বাইদেউ, মিতালী কোঁৱৰ বাইদেউ আৰু মাফুজা বাইদেউ। আৰু মঞ্চলে মাবিয়া বাইদেউক আমন্ত্ৰণ জনাইছোঁ। দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে দেৱাংগ ভূষণ বৰগোহাঁই। তৃতীয় পুৰস্কাৰ লাভ কৰিছে অংশ্ৰিতা বৰা। তৃতীয় পুৰস্কাৰ যুটীয়াভাৱে লাভ কৰিছে সুকন্যা বৰগোহাঁই। সুকন্যা বৰগোহাঁই আৰু নিচুকনি বঁটা লাভ কৰিছে অভিলাষ মহন্ত। আমি ঘোষণা কৰিবলৈ লৈছোঁ দলে। সেই দলৰ প্ৰতিযোগীসকল হ'ল অংকুৰ ৰাজ গগৈ, সীমান্ত দীপু দত্ত, যিশু গগৈ, অমৰজিৎ হাজৰিকা। কৰিবৰ বাবে পংকজ বৰগোহাঁই ছাৰ। এয়া অংকুৰ ৰাজ গগৈক মনদীপ ছাৰে বঁটা প্ৰদান কৰিছে। সীমান্ত দীপু দত্তক বঁটা প্ৰদান কৰিব দীপেন ছাৰে। এটা হাত তালিৰে আপোনালোকে অভিবাদন জনাওক। যিশু গগৈক বঁটা প্ৰদান কৰিব সমীৰণ ৰাজখোৱা ছাৰে। অমৰজিৎ হাজৰিকাক বঁটা প্ৰদান কৰিব পংকজ বৰগোহাঁই ছাৰে। হাত তালিৰে অভিবাদন জনাওক। সেকেন্ড প্ৰাইজ লাভ কৰিছে আমাৰ দিহিং দলে। কবিতা মহন্ত। আৰু যুথিকা অসম জন্মভূমি তীৰ্থঠাই 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকা ইত্যাদি অঞ্চলত ৰাজধানী পাতিবৰ বাবে বিভিন্ন অঞ্চল বিচাৰি শেষত চৰাইদেউ সুজলা সুফলা শস্য শ্যামলা প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰা এইখনি আমাৰ মাতৃভূমি অসম। ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত বায়ু ৰসনীয়া কৃষ্টি সংস্কৃতিৰ মেটমৰা ভৰা চিৰসেউজ অসম। নানা ভাষা ভাষী জাতি উপজাতিৰ মিলনৰ তীৰ্থভূমি অসম। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱেও অসমীয়াৰ চিৰ বিনন্দীয়া ৰূপত বিপুলকৈ গাইছিল
ইতিহাসৰ পাতত জীৱন্ত হয় এনে কিছু চৰিত্ৰ যাৰ অদম্য সাহস কৰ্তব্যপৰায়ণতা শৌৰ্য বীৰ্য আৰু যাৰ দূৰদৰ্শী চিন্তাই এটা জাতিৰ উত্তৰণৰ বাট মুকলি কৰে তেনে এটি চিৰবন্দিত চৰিত্ৰই হ'ল অসমীয়া জাতীয় জীৱনৰ যুগনায়ক গৌৰৱোজ্জ্বল ৬০০ বছৰীয়া আহোম ৰাজত্বৰ সফল সেনাপতি বীৰ লাচিত বৰফুকন। কবি দেৱকান্ত বৰুৱাৰ কবিতা লাচিত ফুকনত প্ৰকাশ পাইছে বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ গাথা। লাচিত ফুকন মোৰ স্বদেশৰ বীৰ দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ দেশৰ কাৰণে মুক্তিৰ হকে অন্যায়ৰ ৰোধী বীৰ নৰশোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰী দেশৰ কাৰণে শুনিলা এদিন মৃত্যুৰ আবাহন জাতিৰ বুকুত জগাই তুলিলা দুৰ্মত যৌৱন। লাচিত বৰফুকন এটা মাথো নাম নহয় অসমীয়া জাত জীৱনৰ বৈভৱ স্বৰূপ চিৰ উদ্ভাসিত চিৰ প্ৰজ্বলিত এক ৰক্তিম সত্তা অসমীয়াৰ শিৰে শিৰে প্ৰবাহিত লাচিত বৰফুকনৰ বীৰত্বৰ অনুভূতিয়ে যুগ যুগলৈ জাতীয় চেতনা মুক্তমান কৰি ৰাখিব তাৰেই আভাস দি গৈছে ডক্টৰ ভূপেন হাজৰিকাই তেওঁৰ অনন্য গীতত। চনৰ ২৪ নৱেম্বৰত শোণিতপুৰ ৰাজবিষয়া মোমাইতামুলি বৰবৰুৱা আৰু নাগেশ্বৰী আইদেউৰ উৰসত জন্ম লাভ কৰা লাচিত বৰফুকন সৰুৰে পৰাই আছিল অতি সাহসী নিৰ্ভীক আৰু দেশপ্ৰেমত উদ্বুদ্ধ। ১৬৬৯ চনৰ পৰা ১৬৭২ চনলৈকে মহাপৰাক্ৰমী অম্বৰৰ ৰজা ৰামসিংহৰ নেতৃত্বত মোগল সেনাই জোকাৰণিৰ সৃষ্টি কৰিলে আহোমৰ বৰভেটি স্বজাতিৰ স্বাভিমান ৰক্ষাৰ হেতু সাজু হ'ল বীৰ লাচিতৰ নেতৃত্বত আহোম সেনা শত্ৰুক প্ৰতিহত কৰিবলৈ সিদ্ধান্ত হ'ল একে ৰাতিতে গড় বন্ধ দায়িত্ব দিয়া হ'ল ৩০ মোমায়েক যুদ্ধৰ বাবে গড় সজা কামত কৰা গাফিলতিৰ বাবে সম্পূৰ্ণ হৈ নুঠিল গড় খঙত অগ্নিহৰ বাহিনী দেশমাতৃৰ স্বাভিমান ৰক্ষাৰ অতন্ত্ৰ প্ৰহৰী লাচিতে খাবৰ পৰা উলিয়ালে তীক্ষ্ণ হত্যা কৰ্তব্য বিমুখ মোমায়েক নৰিয়া দেহাৰী লাচিতে ক'লে অসমীয়া ৰজুৱাসকল মই যুঁজিতে মৰিম চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছো তাতে মোৰ শটো থকা নাইবা মোক বঙালে ধৰি লৈ যাওঁ তোমালে মুখেৰেই ঘৰলৈ উভতি যোৱা ন উদ্যমেৰে যুদ্ধৰ প্ৰস্তুতিত জঁপিয়াই পৰিল আহোম সেনা সংঘটিত হ'ল ইতিহাস প্ৰসিদ্ধ শৰাইঘাট যুদ্ধ আনফালে মহাপৰাক্ৰমী ভাৰত বিজয়ী ৰামসিংহৰ নেতৃত্বৰ বিপৰীতে আহোম সেনা মোগলৰ তেজেৰে ৰাঙলী হ'ল পৰলুই আহোমে সাব্যস্ত কৰিলে নিজৰ বিজয় গাই উঠিল আকৌ এবাৰ লাচিতৰ আহোম সেনানীৰ গৌৰৱ ধ্বজা বীৰত্বৰ জয় গান আকৌ যদি যাব লাগে শৰাইঘাটলৈ লুইত পাৰৰ ডেকা বন্ধু নাথাকিবা ৰৈ
সাহিত্য যাৰ শেষ কল্পনা এছেম্বলি যাৰ আশা সিনো কি বুজিব সেই বীৰ তোমাৰ ৰণদুৰ্মত ভাষা দেশৰ কাৰণে আজিও বিনাই হেজাৰ ডেকাৰ থিয়া দেশৰ সেনানী আকৌ মাথোন এবাৰ হুকুম দিয়া আকৌ এবাৰ শুনোৱা তোমাৰ ৰণ আহ্বান বাণী আকৌ এবাৰ ৰমা কৰি মোৰ লুইতৰ বগা পানী আকৌ এবাৰ শুনোৱা তোমাৰ ৰণ আহ্বান বাণী আকৌ এবাৰ ৰমা কৰি মোৰ লুইতৰ বগা পানী ছাত্ৰীসকলক সকলোৱে এবাৰ আমি ফটোগ্ৰাফী দিব বিচাৰিছোঁ সকলো বঁটাপ্ৰাপক ছাত্ৰ ছাত্ৰীসকলক মঠলৈ আমন্ত্ৰণ জনাইছোঁ নৱনীতা বৰুৱা বাইদেউ এটা হাত চাপৰিৰে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ আমি অনুৰোধ জনালোঁ লাচিত বৰফুকন এইজনা মহান বীৰৰ দেহাৱসান ঘটে 1672 খ্ৰীষ্টাব্দৰ 25 এপ্ৰিলত নৱনীতা বৰুৱা ৰাজদীপ বৰগোহাঁই কৃষ্ণ বৰুৱা নিৰিবিলি কোঁৱৰ
দেখা আকাশী গংগা বিচৰা কিয় এই জন্ম জয়ন্তী বা লাচিত বৰফুকনৰ কি গুৰুত্ব সেই সম্পৰ্কে তেখেতৰ বৰ্তমান যুগত বৰ্তমান সময়ত কিয় তেওঁ প্ৰাসংগিক তেওঁৰ বিষয়টো কিয় প্ৰাসংগিক কাৰণ বুৰঞ্জীত আৰু বহুত বিষয় আছে আহোম বুৰঞ্জীত আৰু বহুত বিষয় আছে সূৰ্যবীৰ্যৰ প্ৰতীক আৰু বহুকেইজন বিষয়া দা ডাঙৰীয়া আছিলে কিন্তু লাচিত বৰফুকনেই কিয় প্ৰাসংগিক সেই সম্পৰ্কে আমাৰ সমাজতত্ত্ব বিভাগৰ কৃষ্ণ বৰুৱা ছাৰে আপোনালোকৰ আগত দুআষাৰ দাঙি ধৰিব। নমস্কাৰ। বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী পবিত্ৰ ক্ষণত আজি আমাৰ বিদ্যালয়ত উপস্থিত থকা শ্ৰদ্ধাৰ অধ্যক্ষা মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু উপস্থিত মোৰ সহকৰ্মী তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে বহুকেইটা অনুষ্ঠান উপভোগ কৰিলোঁ আৰু বিশেষকৈ সংগীতাধ্যক্ষ যি অনুষ্ঠান হৈ গ'ল সেই অনুষ্ঠানটোৰ দ্বাৰাই লাচিত বৰফুকনৰ যি তাৎপৰ্য বা তেখেত বৰ্তমান সময়ত কিয় প্ৰয়োজন, তেখেতৰ আদৰ্শখিনি কিয় প্ৰয়োজন সেইখিনি কথা তাতেই সম্পূৰ্ণকৈ ফুটি উঠিছে। আচলতে লাচিত বৰফুকন বুলি ক'লেই এক সত্তা, এক আবেগ, এক জাতীয় চেতনা, এক দেশপ্ৰেমৰ কথাকে আমি বুজো। সকলোকে ধন্যবাদ জনাই একেস্বৰে সকলোৱে কোৱা হওক জয় অসম, জয় অসম। আলিঙ্গনৰে খেলা
ধন্যবাদ। গীতটি পৰিৱেশন কৰাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আছে শলাগৰ শৰাই। অনুষ্ঠানভাগী সাফল্যমণ্ডিত কৰাত, বিভিন্ন দিশ পৰিচালনা কৰাত কলেজ পৰিয়ালৰ বহু ব্যক্তিৰ বহুখিনি কষ্ট আৰু ত্যাগ স্বীকাৰৰ বিনিময়ত এই অনুষ্ঠানভাগী সাফল্যমণ্ডিত হ'ল। গতিকে আমি শলাগৰ শৰাই আগবঢ়াবলৈ অংকুৰাজ গগৈ ছাৰক অনুৰোধ জনাইছোঁ। নমস্কাৰ। আমি সদৌ শেষত যি 400 বছৰীয়া স্বৰ্ণ জয়ন্তী আছিলে লাচিত বৰফুকনদেৱৰ আমি অনুষ্ঠিত কৰিছিলোঁ আৰু আমাৰ এতিয়া আজিৰ দিনটো সামৰণি অনুষ্ঠান হৈ পৰিছে। আৰু এই অনুষ্ঠানটো পৰিচালনা কৰোঁতে আমাৰ কলেজৰ পোনপ্ৰথমে মই নাম ল'ব লাগিব আমাৰ অধ্যক্ষ মহোদয় শ্ৰীযুত ত্ৰৈলোকা শইকীয়া ভূঞানী বাইদেউলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই আপাহতে মই আমাৰ বিদ্যালয়ৰ আমাৰ সীমান্ত ভূঞা ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতে অনুষ্ঠানৰ আৰম্ভণিৰ পৰাই শেষলৈকে প্ৰতিটো মুহূৰ্ততে আমাক বিভিন্ন ধৰণৰ সহযোগিতা আমাক কৰিছিলে। তাৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ যিমানকেইটা আমি অনুষ্ঠান পৰিচালনা কৰিছিলোঁ আৰু প্ৰত্যেকখন পৰিচালনা সমিতিলৈ এই পাহতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে অতি সুকলমে আৰু প্ৰতিটো কাৰ্য অতি নিয়াৰিকৈ তেওঁলোকে পৰিচালনা কৰিছিলে। তাৰ বাবে তেখেতলোকৰ ধন্যবাদৰ পাত্ৰ। আৰু আমাৰ দুই তত্ত্বাৱধায়ক নমনীতা বাইদেউ আৰু বিজিত বৰুৱা ছাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব। তেখেতলোকে প্ৰতিটো অনুষ্ঠানৰ লগতে কেনেকৈ আগবাঢ়িছে, প্ৰত্যেকটো অনুষ্ঠানৰ পিছতে আমি কি কৰিব লাগিব, গোটেইখিনি তেওঁলোকে সুকলমে আমাক আগবঢ়াই লৈ যোৱাত সহায় কৰিছিলে। তাৰ বাবে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি এই অনুষ্ঠানভাগিত সুন্দৰকৈ পৰিচালনা কৰা আমাৰ ৰাজদীপ ছাৰ, নিৰ্বিলি মেম, নমনীতা বাইদেউ, লগতে আমাৰ সমূহ আৰু লগতে আমাৰ কৃষ্ণ আছে। কৃষ্ণই খুব সুন্দৰকৈ অনুষ্ঠানভাগি আগবঢ়াই লৈ গ'ল। তাৰ বাবে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিসকল আমাৰ সকলো শিক্ষকবৃন্দলৈ মই আজি অনুষ্ঠানত আজি বন্ধ আছিল যদিও তেখেতলোকে নিজৰ দহবন কাটি কৰি আহি আজি ইয়াত উপস্থিত থকাৰ বাবে মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ যিসকল আমাৰ প্ৰশাসনিক যিসকল কাৰ্যকৰ্তা আছে সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ গোটেই অনুষ্ঠানটো সুস্থ বহালে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকলে এটা হাত চাপৰি দিব লাগে সকলোৱে। তো তেখেতলোক নথকাহেঁতেন আমাৰ এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ আমি সমাপ্ত কৰিব নোৱাৰিলোঁহেঁতেন। তো সদৌ শেষত মই আকৌ এবাৰ ক'ব লাগিব জয় AJC। আমাৰ AJCখন যাতে এনেদৰে সদায় আগবাঢ়ি যাওক আৰু এনেধৰণৰ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবোৰৰ লগতে তোমালোকৰ যি সুপ্ত প্ৰতিভা আছে এই প্ৰতিভাবোৰ বিকাশ কৰাৰ স্থল ইয়াতে আমি পাইছোঁ। আৰু তোমালোকে আগলৈও এনেদৰে শান্ত শিষ্টকৈ আমাৰ অনুষ্ঠানবোৰ আগবঢ়াই নিয়াত আমাক সহায় কৰিবা। ধন্যবাদ। শলাগৰ শৰাইৰ পিছতে আমি অনুষ্ঠানৰ সামৰণি পেলাইছোঁ। সকলোৱে সহযোগিতা কৰাৰ বাবে ধন্যবাদ থাকিল। ধন্যবাদ।